AGP আৰু BJP দলৰ ষ্টেট বা ডিষ্ট্ৰিক্ট পৰ্যায়ৰ নেতা আৰু কৰ্মীসকল আৰু বাকী ৰাইজ, আপোনালোকে আচলতে আমাৰ অসমৰ মুখ্যমন্ত্ৰী শ্ৰীযুত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ ভাষণ শুনিবলৈ আহিছে আমি জানো। তথাপিও আমি CM ছাৰ অহা আগতে আমি যেহেতু কিছু কথা ক'ব লগা আছে, সেইখিনি কথাটো ক'বলৈ আমি ওলাইছোঁ। দিল্লীত আকৌ মোদী চৰকাৰ আহিব, সেই কথাটো আপোনালোকে চবেই জানে, অসমবাসী ৰাইজে সকলোৱে জানে দিল্লীত আকৌ মোদী চৰকাৰ আহিব বুলি। অকল দিল্লীত নহয়, আমি কৈ আছোঁ যে অসমতো 2021 চনত আকৌ সোণোৱাল চৰকাৰ আহিব। এই কথাটো আমি কৈছোঁ যে বেলেগ আজিৰ দিনত বেলেগ দলে যে অসমত চৰকাৰ বনাব পাৰিব সেইটো মই দেখিবলৈ পোৱা নাই। আৰু আমি একেলগে থাকিব, AGPও একেলগে থাকিব, BJPৰ লগত, PPMও একেলগে থাকিব, BJPৰ লগত। চৰকাৰ বনোৱাটো মানে 100% আমি তিনিটা মিত্ৰ জোৰে 2021 চনত অসমতো আকৌ চৰকাৰ বনাওঁ। তো এতিয়া অসমৰ বিভিন্ন জাতি জনগোষ্ঠী আছে, সকলোৱে জানে, মুছলিম হওক, হিন্দু হওক বা ইছলাম হওক বা বুদ্ধিষ্ট হওক বা জৈন হওক বা যিকোনো ধৰ্মৰ মানুহসকলে আজি একেলগে অসমত শান্তি বজাই ৰাখি, একতা বজাই ৰাখি ইমান ভাল পৰিৱেশত চৰকাৰ চলাবলৈ দি আছে। এই পৰিৱেশটো নিশ্চয় আমি সদায় পাব বুলি আমি আশা কৰিছোঁ আপোনালোকৰ পৰা। আৰু আপোনালোকেও যে BTC বাকী ৰাইজ হিচাপে হিন্দু হওক, মুছলিম হওক বা খ্ৰীষ্টান বা জৈন বা ৰাজবংশী হওক বা বড়ো হওক, গাৰো হওক, ৰাভা হওক, বেংগলী হওক বা হিন্দীভাষী হওক বা মুছলিম হওক, নাথযোগী, সূত্ৰধৰ, যিমান জাতি জনগোষ্ঠী আছে, সঁচাকৈ আমি BPF দল হিচাপে আপোনালোকক আমি ধন্যবাদ দিবই লাগিব, যিহেতু আপোনালোকে আমাৰ BPF দলক এই BTCটো চাবৰ কাৰণে, BTCত কাম কৰিবৰ কাৰণে 15 বছৰ আপোনালোকে সুবিধা দিছে। আকৌ আমাৰ 2020 চনত অহা বছৰত আকৌ BTC নিৰ্বাচন হ'বলৈ গৈ আছে। ইয়াতেও নিশ্চয় আপোনালোকে আমাক BPF দলক সহায় কৰিব বুলি মই আশাবাদী। ধৰক CM ছাৰ আহি আছে, আপোনালোকে CM ছাৰৰ ভাষণটোৱে শুনিবলৈ কাৰণে আহিছে। ধৰক বাহিৰত যিখিনি আছে মৰম কৰি আপোনালোকে এই পেণ্ডেলটো বনাইছিল, আপোনালোকে জানে ইয়াত পেণ্ডেল বনাইছিল, কিন্তু ৰাতি হাৱা মাৰি পেলাই এইটো উৰি গৈছে। আপোনালোকেও বতৰটো গম পাইছোঁ, বিজনী অঞ্চলৰ বিভিন্ন ঠাইত বেয়াকৈ ৰাতি হাৱা মৰাৰ কাৰণে এইবিলাক পেণ্ডেল ভাঙিছে। যেন আজি কষ্ট কৰক 1-2 ঘণ্টা আপোনালোকে পাৰিলে আপোনালোকে এই পেণ্ডেলৰ ভিতৰত আহক, আহি পাবই CM ছাৰে আধা ঘণ্টাৰ পিছতে। একদম CM ছাৰ অহাৰ লগে লগে জাষ্ট 1 ঘণ্টামান আপোনালোকে ধৈৰ্য ধৰক, মিটিং মানে সোনকালে হৈ যাব দেই। এফালে আহক না, ভিতৰত এই গাছৰ তলত থকা সকলে সেইদিনা সিঙাও ফৈ ৰাইজৰপৰা সিঙাও ফৈ পেণ্ডেল সিঙাও আমি ভাষণ নাৰাখিম আজি, হ'ব। CM ছাৰ আহিব, CM ছাৰৰ ভাষণটো শুনক ভালকৈ। আহক, কয়েকজন সিঙাव थानायफ्रा ओरै फैदोब्रा। আৰু এইফালে থাকা আপোনালোকেও ইফালে আহক না ভিতৰত।
দেখি আছে बे बिफां सिङाव थानायफ्रा अननानै फैदो बे दखानखौ सिङाव लाबोदोलै एमएलए এই দোকানটো ভিতৰত ৰাখিলে থাকিব নাকি এই কিবা কিবি বিক্ৰী কৰি আছে নাকি পানী দিছে না নাই আপোনালোকক পানী दै होदों दै होआखै এই दै दङ ना सेमसार आही आसे बै दखानखौ सिङाव सोनथिबा এই দোকান সৰু সৰু দোকান যে আছে এইটো ভিতৰত ৰাখক ইয়াতে চব জমা হৈ আছে খাবলৈ সিঙত সোনাই